নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জব ইনফো ইউটিউব চেনেলটোলৈ মই আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত জিকে কেইটামান কুৱেশ্যন আপোনালোকৰ লগত আলোচনা কৰিম। যদি এনে ধৰণৰ জিকে কুৱেশ্যনসমূহ চাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া লিংকটো পাই যাব, নতুবা ওপৰ আই বাটনত ক্লিক কৰি আপোনালোকে জিকে প্লেলিষ্টখন চাব পাৰিব। যদিহে মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক বেছি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে উজনি অসমৰ প্ৰথম চাহ বাগিচাখন কোনে স্থাপন কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন নম্বৰ এ তৰুণৰাম ফুকন, বি মণিৰাম দেৱান, চি পিয়লি ফুকন আৰু ডি দেৱনাথ। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি মণিৰাম দেৱানে উজনি অসমৰ প্ৰথম চাহ বাগিচাখন স্থাপন কৰিছিল। অসমৰ প্ৰথম চাহ বাগিচাখন চাৰুৱাত আৰু 1835 চনত স্থাপন কৰা হৈছিল। যদিহে আপোনালোকক প্ৰশ্ন সোধে যে অসমৰ প্ৰথম চাহ বাগিচাখন ক'ত স্থাপন কৰা হৈছিলে, তেতিয়া ইয়াৰ উত্তৰ হৈ যাব চাৰুৱাত। আৰু কিমান চনত বুলি সুধিলে ইয়াৰ উত্তৰ হ'ব 1835 চনত স্থাপন কৰা হৈছিল অসমৰ প্ৰথম চাহ বাগিচাখন। চিংফৌসকলে প্ৰথম অসমত চাহ খেতি প্ৰচলন কৰে। অসমত চিংফৌসকলে চাহ খেতি প্ৰচলন কৰিছিলে, মনত ৰাখিব। আৰু সেই সময়ত এটা কোম্পানী আৰম্ভ কৰিছিলে, সেই কোম্পানীটোৰ নাম হৈছিলে দ্য আছাম টি কোম্পানী। আৰু সেই কোম্পানীটো 1839 চনত স্থাপন কৰা হৈছিল। এইখিনিতে আপোনালোকে কেইবাটাও কুৱেশ্যনৰ এনচাৰ পাই গৈছে। অসমৰ প্ৰথম চাহ বাগিচাখন ক'ত আছে বুলি সুধিলে আপোনালোকে ইয়াৰ উত্তৰ হৈ যাব চাৰুৱাত। আৰু কেতিয়া স্থাপন কৰা হৈছিলে? 1835 চনত স্থাপন কৰা হৈছিলে, মনত ৰাখিব। আৰু অসমত প্ৰথম চাহ খেতি প্ৰচলন কোনে কৰিছিলে? প্ৰচলন কৰিছিলে চিংফৌসকলে প্ৰথম অসমত চাহ খেতি প্ৰচলন কৰিছিলে। আৰু অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি আছিলে? দ্য আছাম টি কোম্পানী আছিলে অসমৰ প্ৰথম চাহ কেন্দ্ৰ। আৰু সেই কোম্পানীটো স্থাপন কৰা হৈছিলে 1839 চনত, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্নত আগবাঢ়োঁ। তাৰ পাছৰ প্ৰশ্নত দিয়া আছে মাধৱদেৱৰ জন্ম কোন ঠাইত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন নম্বৰ এ লেটেকু পুখুৰী, বি বৰদোৱা, চি লখিমপুৰ আৰু অপশ্যন নম্বৰ ডি নগাঁও। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ লেটেকু পুখুৰী। মাধৱদেৱৰ জন্ম লেটেকু পুখুৰী নামৰ ঠাইত হৈছিলে। মনত ৰাখিব, কিছু সংখ্যক লোকে বৰদোৱা বুলি কৰিব পাৰে। বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল। 1522 খ্ৰীষ্টাব্দত শৰৎকালত মহাপুৰুষ দুজনৰ ঐতিহাসিক সংযোগ ঘটে। ইয়াত দুজন মহাপুৰুষৰ কথা উল্লেখ কৰিছে। এই দুজন হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ। আৰু তেওঁলোক কেতিয়া সংযোগ হোৱাৰ কথা কৈছে? ইয়াত 1522 খ্ৰীষ্টাব্দত শৰৎকালত বুলি কোৱা হৈছে। আৰু সেই সংযোগক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শ্ৰী শ্ৰী মাধৱদেৱ জীৱনৰ প্ৰথম ছোৱাত শাক্তধৰ্মী আছিল। মাধৱদেৱে সৰ্বমুঠ 157টা বৰগীত ৰচনা কৰিছিল। আৰু তেখেতক গুৰুজনাই বৰপুৰ বুলি সম্বোধন কৰিছিল। গুৰুজনা হৈছে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক বৰপুৰ বুলি মাতিছিল, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্ন গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে 1970 চনত, 1960 চনত, 1965 চনত আৰু 1962 চনত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত চাহৰ উন্নতি বাণিজ্যিকীকৰণৰ বাবে 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়। ই হৈছে পৃথিৱীৰ দ্বিতীয় বৃহৎ CTC চাহ নিলাম কেন্দ্ৰ। বৰ্তমান এই কেন্দ্ৰই বছৰি 150 নিযুত চাহ নিলাম কৰে, যাৰ বজাৰৰ মূল্য 550 কোটি টকা। এয়া আছিলে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বিষয়ে কিছুমান জানিবলগীয়া কথা। তাৰ পাছৰ প্ৰশ্নত আগবাঢ়িছোঁ। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ অপশ্যনসমূহ হৈছে 15খন, 14খন, 7খন আৰু 6খন। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ গ 7খন অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-চৌখোৱা, কাজিৰঙা, মানাহ, নামেৰি, দিহিং পাটকাই, ৰায়মনা আৰু ওৰাং। এইকেইখন হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? নৃপ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰভাত মুখাৰ্জী, সুপ্ৰভা দেৱী। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কোনে কৰিছিলে? ইয়াৰ উত্তৰ হৈ যাব অপশ্যন নম্বৰ খ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰখন হৈছে জয়মতী। যদিহে প্ৰশ্ন আহে জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীখন কিমান চনত নিৰ্মাণ কৰিছিলে? ইয়াৰ উত্তৰ হৈ যাব 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বিতীয় চলচ্চিত্ৰখন হৈছে ইন্দ্ৰমালতী।
কুৱেশ্যনসমূহ খুবেই ইম্পৰ্টেণ্ট আছিলে, মনত ৰাখিব। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণৰ কুৱেশ্যন এনচাৰৰ লগতে ৰানিং, লং জাম্প, চিন আপ সকলো ধৰণৰ ভিডিঅ' মোৰ চেনেলটোতে পাই থাকিব। আজিলৈ মই ৰাজাই বিদায় লৈছোঁ। পুনৰ লগ পাম অহাকালি সন্ধিয়া 7 বজাত। ধন্যবাদ। জয় আই অসম।